মনিকা, তুমি ইমান দেৰি কৰিলা? তোমাৰ কাৰণে মই বহুত দেৰি ৱেইট কৰি আছোঁ জানানে? আজি মোৰ ঘৰত বহুত কাম আছিল আৰু মায়েও বজাৰ যাব ওলাইছিল, সেইকাৰণে অকণমান দেৰি হ'ল। তুমি দেৰি কৰাৰ কাৰণে বাৰু মোক বেয়া পাইছা নেকি? একো নাই, কিয়নো বেয়া পাম? বেয়া পাইতো তোমাৰ একো লাভ নাই। তথাপিও আৰু মই তোমাৰ কাৰণে ৰখি বহুত বৰ কৰি গ'ল। সেইকাৰণে কথাটোহে কৈছোঁ, বেয়া নাই পোৱা দিয়া। হয় নেকি? মই আকৌ ভয় খাই গৈছিলোঁ, কি জানো তুমি মোক বেয়া পাইছা নেকি? হ'ব দিয়া, একো নাই। আজিৰ পৰা মই আৰু সোনকালে আহিবলৈ চেষ্টা কৰিম, ঠিক আছে? ঠিক আছে। এতিয়া পিছে কি কৰিবা? সেই তাতে অলপ বহো, অকণমান কথা পাতোঁ, তাৰ পৰা আৰু তুমিও যাবা ময়ো যাম। নহ'লে আকৌ ঘৰত দেৰি হ'লে মোকো ঘৰত মাহঁতে ভাবি থাকিব ক'লৈ বা গুচি গ'ল, চিন্তা কৰি থাকিব নহয়। মোকো চিন্তা কৰি থাকিব, কাৰণ মায়েও বজাৰলৈ গৈছে, দেউতাই আলহীৰ লগতে কথা পাতি আছিল। মইতো অহা গম নাপায় ন। কেনেবাকৈ যদি গম পায় তেনেহ'লে মই ঘৰত বহুত গালি পাৰিব। তেনেহ'লে ব'লা, পলম নকৰি অকণমান দেৰি কথা পাতোঁ, তাৰ পৰা যাওঁ, হ'বনে? ব'লা, তাতে বহোগৈ। তোমাক মই কথা এটা ক'ব আছিল। কথাটো শুনি কিন্তু আচৰিত নহ'বা আৰু ভয় নাখাবা দেই। এইবিলাক মই মেনেজ কৰি ল'ম বাৰু। কথাটো এনেকুৱা ধৰণৰ। কোৱাচোন, কি কথা বাৰু? কথাটো মানে আমাৰ অফিচৰ পাপাৰ অফিচৰ লগৰ এজনে মোক ল'ৰা এটা দেখাইছে, আৰু দেউতাৰো তালৈকে দিয়া মন। মায়ে বাৰু এতিয়ালৈকে কথাটো কোৱা নাই, তথাপিও কি হ'ব জানো মই একো ভাবিয়ে পোৱা নাই। হয় নেকি? তুমি পিছে কি ভাবিছা? তুমি মোক এৰি গুচি যাবাগৈ? নাই, মই তোমাক এৰি কেতিয়াও যাব নোৱাৰোঁ। আৰু তুমি পাৰিলে আমাৰ ঘৰলৈ এদিন ওলাবা, পাৰিলে কাইলৈ ওলোৱা। কথাটো ঘৰত ভালকৈ তুমি খুলি ক'বা। হয় নেকি? তোমাৰ ঘৰত একো নকৰেতো? নাই, একো নকৰে। মই আগতে তোমাৰ কথা ঘৰত কৈ থ'ম বাৰু, তুমি চিন্তা কৰিব নালাগে। হয় নেকি? তেনেহ'লে কাইলৈকে যাম, হ'ব নেকি? কাইলৈ ওলাবা। যিমান পাৰোঁ সোনকালে যদি কথাটো খুলি কওঁ তেতিয়া আমাৰ কাৰণে ভাল হ'ব। নিশ্চয়, তুমি ঠিকেই কৈছা। কাইলৈ যাম আৰু মই ভাল ঘৰটো কৈ যাম, তোমালোকৰ ঘৰটো ভালকৈ তোমাৰ মা পাপাৰ লগত কথা পাতিম, ঠিক আছে? হ'ব, তেনেহ'লে আমি আহোঁ নেকি? ঘৰত আকৌ মাহঁতি আহিলে অকণমান দেৰি হ'লে মোক বিচাৰি ফুৰিব নহয়। ঠিক আছে, যোৱা। কাইলৈ লগ পাম। তোমাৰ ঘৰলৈ যাম মই 8টামান বজাত, ঠিক আছে? তুমি মোক এটা ফোন কৰিবা, হ'বনে? হ'ব, তেনেহ'লে এতিয়া আহিছোঁ, বাই। হেল্ল', মনোজ, ক'ত আছা? অফিচত? মই ঘৰতে আছোঁ। আচ্ছা, ঠিক আছে। কাহানিকে? সোমবাৰে? ঠিক আছে, তুমি মোক অহাৰ আগত ফোন এটা কৰিবা। অ'কে দিয়া। ইমান দেৰি ক'ত আছিলা তুমি? ক'ৰবালৈ গৈছিলা নেকি? হয় নেকি? কিন্তু ইমান দেৰিলৈকে থকাটো ভাল নহয়। আজিকালি পৰিস্থিতি কেনে চলিছে তুমি গম পাইছাই চাগে। জানো, কিন্তু মোৰ লগৰজনীৰ ঘৰত অকণমান থাকোঁতে অলপ দেৰি হ'ল। তেওঁ নাপালে আজিৰ পৰা নাযাওঁ। একো নাই, কেতিয়াবা গ'লে সোনকালে আহি দিবা, ঠিক আছে? পিছে মা বজাৰৰ পৰা আহিলে নাই? মা পাকঘৰতে আছে। মনোজে ফোন কৰিছিল, মনোজৰ লগত কথা পাতি আছিলোঁ। কোন মনোজ পাপা? মই যে চিনি পোৱা নাই। কেলৈ, তুমি পাহৰি গ'লা নেকি? তোমাক যে কৈছিলোঁ তোমাক চাবলৈ ল'ৰা এজন আহিব বুলি। মনত পৰিল, কিন্তু মই কথাটো ভাল পোৱা নাই। কোনো কিন্তু নাই, ল'ৰাজন বহুত ভাল, চাকৰি আছে, তোমাক বহুত সুখত থ'ব। তুমি একো চিন্তা কৰিব নালাগে। মোৰ কিন্তু বহুত ভাল লাগিছে দাদা। মই নোৱাৰিম তাৰ লগত থাকিবলৈ, কাৰণ মোৰতো গোটেই লাইফটোৰ কথা আছে ন। একো দুখ কৰিব নালাগে, আমি আছোঁ নহয়, আমি চাম নহয় তোমাক। তুমি কিয় ইমান চিন্তা কৰিছা? তথাপিও দাদা, তোমালোকে কথাটো এবাৰ ভাবি চোৱা ভাল হ'ল। মাজনী, কেলৈ গৈছিলা তুমি? মই মোৰ লগৰজনীৰ ঘৰলৈ গৈছিলোঁ মা। হয় নেকি? একো নাই, বহা। চোৱা না মা, পাপাই মোক ল'ৰাৰ কথা কৈছে। ঠিকেইটো কৈছে পাপাই। কিবা বেয়া কৈছে নেকি বাৰু তোমাক? নহয় মোৰতো গোটেই জীৱনৰ কথা আছে ন মা। একো নাই, তুমি চিন্তা কৰিবলগীয়া একো কথা নাই। নহয় কালি পাপাই আহিম বুলি কৈছিলে আমাৰ ঘৰলৈ। কোন কাম? মই যে চিনি পোৱা নাই। তম সেই যে তোমাক ফোন কৰি থাকে, সেইজন নেকি? হয় মা, সেইজনেই। কিয় ফোন কৰি থাকে? কিয়? তোমাৰ লগত কিবা ৰিলেশ্যন আছে নেকি? আছে পাপা, সি মোক ভাল পায়।
হয় নেকি? তুমি ইমান সোনকালে ইমানখিনি আগবাঢ়ি গ'লা মই ভবাই নাছিলোঁ। তুমি কি তেনেকুৱা কথা কৈছা? কাৰণ পাপাই মানে দুখ পাব নহয়। নহয় মানে মা, সি মোৰ কলেজত থকাৰ পৰাই চিনাকি আৰু সি মোৰ ভাল এজন বন্ধুও হৈ গ'ল আৰু ভাল এজন মোৰ ভাল পোৱা হৈ গৈছে। মই তাক কেতিয়াও পাহৰি যাব নোৱাৰো মা। ঠিক আছে, তুমি কাইলৈ পৰা ল'ৰাজনক মাতি দিবাচোন, আমি কথা পাতিম ল'ৰাজনৰ লগত। হয় মা, মই ফোন কৰি মাতি দিম বাৰু তাক। টম, আমাৰ কথাবোৰ মই ঘৰত ক'লোঁ। তুমি পাৰিলে কাইলৈ আহিবা। মাহঁতে মাতিছে তোমাক। চবেই ক'লোঁ, চব মনৰ পৰা চব খুলি কৰি দিলোঁ। আহিবা তুমি কাইলৈ। ঠিক আছে হ'ব দিয়া, ৰাখিছোঁ। আজি টম অহা কথা আছিল। কি কৰি আছে জানো পাই, ফোন এটাই কৰি চাওঁ। হেল্ল' টম, ক'ত আছা? হয় নেকি? ঠিক আছে, অকণমান পাৰিলে সোনকালে আহা। পালাহি, তোমাৰ কাৰণে ৰখি আছিলোঁ। আহা মা। ঘৰত কোনো নাই নেকি? আছে, ৰ'বা মাতি দিছোঁ। মা, মা, টম আহি পালেহি। আহিলা? তুমিয়ে নেকি টম? হয়, মোৰ নামেই টম। ভালনে আপোনাৰ? আছোঁ দিয়া। বাৰু তোমাৰ ঘৰ কোন কোন আছে আৰু তোমাৰ ঘৰ কোন গাঁৱত ন? মোৰ ঘৰ শিৱসাগৰত আৰু মই মৰাণতে থাকোঁ। মই এইবাৰ BA 4th চেম পঢ়ি আছোঁ। হয় নেকি? আমাৰ মাজনীৰ লগতেই তেনেহ'লে। আৰু ঘৰত কোন কোন আছে কৈছিলা তুমি? মোৰ ঘৰত মা, পাপা আৰু ভণ্টি এজনী আছে। ঠিক আছে, তোমালোক দুয়ো কথা পাতা, মই ভিতৰৰ পৰা আহিছোঁ। পাপা ঘৰত নাই নেকি বাৰু? অলপ আগত ওলাই গ'ল। আহিব, কেনিবা গৈছে চাগে কিবা কামত। সেয়া, পাপা আহি পালেহি। পাপা, মই যে কৈছিলোঁ টম আহিব বুলি। এয়া টম। আৰু আহাচোন, ইয়াত বহা আৰু চিনাকি হোৱাহি। আচ্ছা, তুমিয়ে নেকি বাৰু টম? হয় আংকুল, মোৰ নামেই টম। ঘৰ ক'ত আছিল তোমাৰ? মোৰ ঘৰ শিৱসাগৰত আংকুল। হয় নেকি? পিছে আমাৰ মাজনীক কেনেকৈ চিনি পোৱা? আমি মৰাণ কলেজত একেলগে পঢ়োঁ। পাপা, আমি দুয়ো একেলগে পঢ়োঁ। হয় নেকি? পিছে আমাৰ ইয়াৰ লগত কিবা ৰিলেশ্যন আছে বুলি কৈছে, কথাটো সঁচা নেকি? হয় আংকুল, মোৰ ইয়াৰ লগত ৰিলেশ্যন থকা আজি 2 বছৰেই হ'ল। পিছে আমিতো তোমাক চিনি নাপাওঁ, তোমাৰ ঘৰ দেখা নাই। আমি ইমান সহজতে তোমালৈ জানো ইয়াক বিয়া দিব পাৰিম? আপুনি সেইবোৰ চিন্তা কৰিব নালাগে আংকুল। মই আপোনাক আমাৰ ঘৰলৈ লৈ যাম আৰু মা পাপাৰ লগত চিনাকি কৰাই দিম বাৰু। নাই, ইমান সহজতে কেতিয়াও হ'ব নোৱাৰে। আৰু তোমাৰতো কোনো উপাৰ্জন কৰা, কোনো ইনকম কৰা ৰাস্তা নাই। আৰু এনেকৈতো আমি তোমাক লৈ এজনী ছোৱালী দিব নোৱাৰিম ন? নাই আংকুল, মই এতিয়া BA 4th চেম পঢ়ি আছোঁ আৰু মই BA ফাইনেল দিয়াৰ পাছতে মই কিবা এটা বিচাৰি ল'ম। আপুনি সেইটো চিন্তা কৰিব নালাগে। নাই, নহ'ব। আমি কেতিয়াও তোমালৈ ছোৱালী দিব নোৱাৰিম আৰু পাৰিলে তুমি ইয়াৰ পৰা আঁতৰি যাবা। মই সেইটোৱে বিচাৰোঁ। পাপা, তুমি তেনেকৈ নক'বা পাপা। প্লিজ পাপা, তুমি তেনেকৈ নক'বা। একো নাই নি, তুমি পাৰিলে তোমাৰ মা দেউতাৰ লগতে ৰখিবা, মইনো কি? নাই টম, তুমি তেনেকৈ নক'বা। তুমি মোৰ পৰা আঁতৰি যাব নোৱাৰা। নাই, কোনোপধ্যে হ'ব নোৱাৰে। মোৰ মতে মই তোমাক ইয়াৰ পৰা ৰিলেশ্যন শেষ কৰিবলৈ ক'লোঁ। মা, তুমি আহা না, পাপাক অলপ কথাটো বুজোৱাহি। মইনো আৰু কি কৰিম? মই একো কৰিব নোৱাৰোঁ। তোমাৰ পাপাই যিটো বিচাৰে সেইটোৱে কৰিব। তুমি মোক বেয়া নাপাবা মাজনী। তুমি তলতেই বহি দিলা যে, উঠা, মই যাওঁ আৰু তোমালৈ ফোন নকৰোঁ বাৰু আজিৰ পৰা। তোমাৰ ঘৰত মই ডিষ্টাৰ্ব নিদিওঁ, ঠিক আছে? তুমি ভালকৈ থাকিবা আৰু মোলৈ মনত পেলাই নাথাকিবা। আহিছোঁ।